কৰিছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে, মোৰো ভাল। প্ৰথমে দুৰ্গা পূজাৰ নৱমী আপোনালোকক শুভকামনা জ্ঞাপন কৰিলোঁ। আজি মন্দিৰলৈ যাম বুলি ভাবিছিলোঁ। যোৱাকালি অষ্টমীৰ দিনাখনে যাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ দিয়াই আমাৰ ৰাস্তাত পানী হ'ল আৰু সেইবাবে আমি যাব নোৱাৰিলোঁ। এতিয়া ভাবিছোঁ মন্দিৰৰ পৰা সেৱা কৰি আহোঁ। বাকী গধূলি ওলাই যাম বুলি ভাবিছোঁ, কি হয় নাজানো, কিন্তু এতিয়া মন্দিৰলৈ যাম। সেইখিনি আপোনালোকক দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে মই ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। ৰেডি হৈ ওলাই গৈ আছোঁ মন্দিৰলৈ বুলি। মন্দিৰ আহি পালোঁ আৰু এতিয়া ইয়াতে সেৱা কৰিবলৈ যাম। আৰু মন্দিৰৰ ওপৰলৈ গৈ আছোঁ আমি। ইয়াতে সেৱা কৰা হৈ গ'ল আৰু দৰত পাতিছে দুৰ্গা পূজা, তাতে সেৱা কৰি আহোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। ইয়াতে সেৱা কৰি ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা যাওঁ। মন্দিৰৰ পৰা ওলাই আহি ঘৰলৈ গৈ আছোঁ আৰু আগত মাহঁত আছে, যিহেতুকে মন্দিৰটো বেছি দূৰত নহয় আমাৰ ঘৰ। ঘৰ আহি পালোঁ এতিয়া। ঘৰৰ ভিতৰলৈ গৈ আছোঁ আৰু এতিয়া ঘৰ আহি পালোঁ। আজি দিনটো ক'ত কি কৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। দিনটো ক'ত কি কৰোঁ, ৰাতি ক'ত যাওঁ, গোটেইখিনি আপোনালোকক ভ্লগটোৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ তেনেহ'লে বলক দিনটো ক'ত কি কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। ৰেডি হৈ গ'লোঁ, যাবলৈ ৰেডি হ'লোঁ। ক'ত যাওঁ, কি কৰোঁ, কোনখন পূজাস্থলীত যাওঁ, আপোনালোক গোটেইখিনি দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। এইখন আমাৰ বিহুতলী পূজা মণ্ডপ আৰু তালৈকে গৈ আছোঁ এতিয়া। ইয়াতে ওজাপালি উঠিছে আৰু তাৰ পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ পৰা আহিলোঁ আমি পূব গুৱাহাটী ৰাজহুৱা পূজা মণ্ডপলৈ আৰু ইয়াৰে পূজাখন দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। আৰু এয়া হ'ল চানমাৰী পূজা মণ্ডপ। যথেষ্ট ভিৰ দেখিবলৈ পাইছে আপোনালোকে। ইয়াৰে পূজাখন চালোঁ, সেৱা কৰিলোঁ আৰু ইয়াৰ পৰা এতিয়া লতাশিললৈ যাম। আমি আহি পালোঁ এতিয়া লতাশিল আৰু ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। আৰু দেখিবলৈ পাইছোঁ যথেষ্টখিনি ভিৰ হৈছে ইয়াতে লতাশিল খেলপথাৰত আৰু ইয়াৰে মূৰ্তিটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ।
এতিয়া আমি আহিলোঁ উগ্ৰতৰা দেৱালয়লৈ। আৰু আমি উগ্ৰতৰাৰ পৰা পূজা চাই এতিয়া আমি চানমাৰী আহিলোঁ আৰু চানমাৰী তাতে কিছু কম্পিটিশ্যন হৈ আছে, তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। সুরক্ষিত করার ফলে ব্রিটিশে নেপাল গঠন করি ভারত মাতৃক দ্বিতীয়বারের বাবে অঙ্গচ্ছেদ করি অহিংসার বান্ধি দেওয়া অন্য ইয়াতে কিছুমান পুৰণি দিনৰ বস্তু দেখুওৱা হৈছে, খুব ধুনীয়া লাগিল। এইখন পুৰণি দিনৰ বিশ্ববিদ্যালয় আৰু বেদৰ কথাও ইয়াতে দিয়া আছিলে, ভাল লাগিলে চাই। এতিয়া ইয়াতে কল্লোল বৰঠাকুৰ আহিছিলে আৰু তেখেতৰ প্ৰগ্ৰেম কিছু আপোনালোকক দেখুৱাব ট্ৰাই কৰিছোঁ। ভাবি আছোঁ যদি মহাদেৱ শিৱাই আশীৰ্বাদ দিয়ে কেৰেলাত গৈ পেলাই আমি প্লেনিং কৰি আছোঁ এইটো গীতৰ মিউজিক ভিডিঅ' কৰিম। সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, মই বিচাৰিছোঁ। ইয়াতে ফুৰি থাকোঁতে মন্মথ বৰুৱাক লগ পালোঁ আৰু তেখেতৰ লগত ভিডিঅ' কৰিব নোৱাৰিলোঁ, ফটো কপি উঠিলোঁ আৰু তাকে আপোনালোকক শেষত দেখুৱাম। ঘৰ আহি বাৰু যিখিনি দেখুৱাব পাৰিলোঁ দেখুৱাই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনেকুৱা পালে চাই। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ লাভ কৰিব। ভিডিঅ'টো চাই বহুত বহুত ধন্যবাদ।